স্বাগতম জনাইছোঁ আপোনালোকক অসমৰ প্ৰথমটো ডিফেন্স চেনেল তেজছলৈ, য'ত আপোনালোকক ডিফেন্স সম্বন্ধীয় তথ্য পাতিৰ লগতে পৰীক্ষাত আহিব লগা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ সহজতে ডিছকাছ কৰা হ'ব। তো বলক আৰম্ভ কৰোঁ এই ডিফেন্সৰ নতুন যাত্ৰা। এই ভিডিঅ'টোত আমি সৌৰজগত সম্পৰ্কে আলোচনা কৰিম। আগৰ ভিডিঅ'টোত আমি বিশ্ব ব্ৰহ্মাণ্ড সম্পৰ্কে ডিছকাছ কৰিছিলোঁ। বিশ্ব ব্ৰহ্মাণ্ড সম্পৰ্কে আহিব লগা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আপোনালোকে অলৰেডি আগৰ ভিডিঅ'টোত চাইছে। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ওপৰত থকা লিংকৰ যোগেদি আপোনালোকে সেই ভিডিঅ'টোত যাব পাৰে। এতিয়া আহক আমি সৌৰজগতৰ কিছু কথা ডিছকাছ কৰোঁ। সৌৰজগত সম্পৰ্কে আপোনালোকে ভালদৰে জানে, ইয়াত প্ৰধানত সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা 8টা গ্ৰহ থাকে। এতিয়া আপোনালোকে হয়তো কিছুমান কিতাপত পাই আহিব পাৰে সৌৰজগতৰ চাৰিওফালে 9টা গ্ৰহ থাকে, কিন্তু প্লুটো গ্ৰহটো আচলতে গ্ৰহ বুলি ধৰা নহয়। আমি পিছৰ ডিছকাশ্যনত প্লুটো গ্ৰহৰ বিষয়ে ভালদৰে ডিছকাছ কৰিম। এতিয়া আপোনালোকে অকল এইটো কথা জানি লওক যে প্লুটোটো গ্ৰহ হিচাপে ধৰা নহয়। এতিয়া স্কুল বা কলেজত আপোনালোকে এটা ঘটনা দেখা পাব, য'ত এজনী ছোৱালী থাকে আৰু ছোৱালীজনীৰ চাৰিওপিনে 7-8জন ল'ৰা ঘূৰি থাকে। আপোনালোকে এই ঘটনাটো নিশ্চয় দেখিছে, নেদেখা নহয়। ঠিক সেনেদৰে সৌৰজগততো মাজত সূৰ্য থাকে। ইয়াত সূৰ্যই ছোৱালীজনীৰ ভূমিকা পালন কৰিছে আৰু এই গ্ৰহকেইটাই সূৰ্যৰ চাৰিওপিনে ল'ৰাকেইজনৰ দৰে ঘূৰি থাকে। ইয়াত আৰু আপোনালোকে এনেকুৱা কিছুমান ল'ৰাও দেখা পাব যিবোৰে ছোৱালীবোৰৰ একদম ওচৰলৈ যাব, যাই পিনে পিছত ৰিজেক্ট হৈ পিনে ঘূৰি আহে। এতিয়া এইবোৰক আপোনালোকে ধূমকেতুৰ লগত তুলনা কৰিব পাৰে। ধূমকেতু হ'ল এনেকুৱা বস্তু য'ত সৌৰজগতত আলহীৰ নিচিনা আহি পিনে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰি পিনে ই পুনৰ আগৰ অৱস্থালৈ ঘূৰি যায়। ছ'লাৰ ছিষ্টেম বা সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে মাৰ্কিউৰী, বা ইয়াক আমি বুধ গ্ৰহ বুলি জানো, আৰু আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে নেপচুন। এতিয়া আপোনালোকে ছ'লাৰ ছিষ্টেমৰ 8টা গ্ৰহ হ'ব। ইয়াৰ প্ৰথম 4টা হৈছে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বা মাৰ্কিউৰী, ভেনাছ, আৰ্থ আৰু মাৰ্চ। এই গ্ৰহকেইটাক আমি টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কওঁ। আৰু ইয়াৰ পিছত থকা গ্ৰহকেইটা হৈছে জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ, নেপচুন, অৰ্থাৎ বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এই গ্ৰহকেইটাক গেছিয়াছ প্লেনেট বুলিও জনা যায়। এতিয়া আহক আমি সূৰ্যৰ কথা ডিছকাছ কৰোঁ, য'ত আমি সূৰ্যটো আগতে ছোৱালীৰ লগত তুলনা কৰিছিলোঁ। সূৰ্যটো আচলতে কিছুমান গেছেৰে গঠিত। ইয়াত 71% হাইড্ৰজেন গেছ থাকে, 26.5% থাকে হিলিয়াম গেছ, আৰু 2.5% থাকে অন্যান্য গেছ। আৰু এই সূৰ্যত থকা হাইড্ৰজেন গেছ নিউক্লিয়াৰ ফিউজনৰ ফলত হিলিয়ামলৈ ৰূপান্তৰিত হয়। ইয়াৰ ফলত অত্যাধিক তাপ আৰু পোহৰ উৎপত্তি হয়, আৰু এই তাপ আৰু পোহৰে আমাক শক্তিৰ যোগান ধৰে। সূৰ্যৰ চাৰিওফালে জ্বলি থকা ছাৰ্ফেচ বা শ্বাইনিং ছাৰ্ফেচটোক আমি ফটোস্ফিয়াৰ বুলি কওঁ। আৰু এই ছাৰ্ফেচৰ চাৰিওপিনে থকা গেছসমূহ বহুত গৰম হয়, আৰু এই গৰম হোৱাৰ ফলতে ই এটা লেয়াৰ সদৃশ আকৃতি সৃষ্টি কৰে, আৰু এই লেয়াৰটোকে ক'ৰ'না নামেৰে জনা যায়। এতিয়া আপোনালোকক এক্সামত সুধিব পাৰে সূৰ্যৰ বাহিৰৰ লেয়াৰ বা তৰপটোৰ নাম কি? সেইটো হৈছে ক'ৰ'না। এতিয়া আহক আমি সৌৰজগতত থকা গ্ৰহবোৰৰ কথা ডিছকাছ কৰোঁ। যিদৰে ছোৱালী এজনীৰ পিছফালে ঘূৰি থকা ল'ৰাকেইজনৰ দেহৰ আকাৰ আকৃতি বেলেগ হয়, কিছুমান ইয়াৰে বগা হ'ব পাৰে, কিছুমান ক'লা হ'ব পাৰে, কিছুমান শকত হ'ব পাৰে, কিছুমান ক্ষীণ হ'ব পাৰে, আৰু কিছুমান দেখাত হিৰ' আলমৰ নিচিনাও হ'ব পাৰে। ঠিক তেনেদৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থকা গ্ৰহবোৰৰ আকাৰ আকৃতিও বেলেগ বেলেগ। ইয়াৰে বৃহস্পতি বা জুপিটাৰ হৈছে আটাইতকৈ ডাঙৰ গ্ৰহ, আৰু মাৰ্কুৰী বা বুধ গ্ৰহ হৈছে আটাইতকৈ সৰু গ্ৰহ। সূৰ্যৰ পৰা ক্ৰম অনুসৰি থকা গ্ৰহবিলাকৰ কথা আমি জনাটো দৰকাৰ, কাৰণ এই বিষয়ে আগতে ডিফেন্সত কুৱেশ্যন সোধা হৈ গৈছে। গতিকে আমি এই গ্ৰহকেইটাৰ ক্ৰমসমূহ জনাটো অতিকৈ প্ৰয়োজন। আৰু ইয়াত আমি আপোনালোকক জনাই দিওঁ যে গ্ৰহকেইটাৰ নাম আমি বাৰে বাৰে ইংৰাজী আৰু অসমীয়াত দুয়োটাতে মেনশ্যন কৰি আহিছোঁ। ইয়াত অসমীয়াত যদি আপোনালোকে মনত কৰে বুধ, শুক্ৰ, পৃথিৱী, মংগল, তেতিয়াহ'লে আপোনালোকক অসমত থকা এক্সামবিলাকত সুবিধা হ'ব। আছাম পুলিচ এইটো হ'ব পাৰে, অথবা আছাম ৰিলেটেড যিবিলাক এক্সাম আছে। কিন্তু যদি আপোনালোকে SSC এক্সাম দিব যায়, তেতিয়াহ'লেতো অসমীয়াত নাহিব ন কুৱেশ্যনবিলাক। তেতিয়াহ'লে আপোনালোকে অকল ইংৰাজী শব্দ মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ এনেকুৱাকৈ মনত ৰাখিব লাগিব। সেইকাৰণে আপোনালোকে অসমীয়াৰ লগতে ইংৰাজীটোও জানিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যতত আহি থকা এক্সামত বহুখিনি সুবিধা হ'ব। এতিয়া আহক আমি এটা ট্ৰিকৰ সহায়ত গ্ৰহৰ ক্ৰমবিলাক জানিলোঁ। এতিয়া ভাবক আমি সৰুতে কি স্কুলত যাওঁ? প্ৰথমতে MV স্কুলত পঢ়োঁ, তাৰপিছত ME যাওঁ, তাৰপিছত আমি ডাঙৰ হওঁ। এতিয়া সেই ট্ৰিকটোৱে আমি ইয়াত ব্যৱহাৰ কৰিম। ফাৰ্ষ্টতে কি পঢ়োঁ? MV, তাৰপিছত ME, তাৰপিছত আমি ডাঙৰ হওঁ। ডাঙৰ হওঁ মানে ইয়াত সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ কথা ভাবিলোঁ, কি হওক জুপিটাৰ, ইয়াত জে বুলি বহাব পাৰে। তাৰপিছত সৌৰজগতৰ আটাইতকৈ ডাঙৰ বস্তুটোৰ কথা হ'ব, মানে ইয়াত নক্ষত্ৰটো ল'ব পাৰিছোঁ, মানে সূৰ্যৰ কথা কৈছোঁ, সেইটো হৈছে সূৰ্য।
ইয়াত সূৰ্য মানে SUN বুলি আপোনালোকে লিখিব পাৰে। এতিয়া চাওক গোটেইকেইটা ক্ৰম চিৰিয়েলি আহি গৈছে। মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ, নেপচুন। এই ট্ৰিকটোৰ যোগেদি আপোনালোকে গোটেইখিনি গ্ৰহৰ নাম অতি সহজে মনত ৰাখিব পাৰে। এই ভিডিঅ'টোত আমি সৌৰজগতৰ বিষয়ে বহুতো কথা আলোচনা কৰিলোঁ। ইয়াৰে দ্বিতীয়টো ভিডিঅ'ত আমি সৌৰজগতৰ গ্ৰহবোৰৰ বিষয়ে বহু কথা আলোচনা কৰিম। ইয়াৰ কেৰেক্টাৰিষ্টিক্স কি, এইবোৰৰ উৎপত্তি কেনেদৰে হৈছিল, এইবোৰৰ বিষয়ে আপোনালোকে দ্বিতীয়টো ভিডিঅ'ত জানিবলৈ পাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। আৰু যদি এনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে তেতিয়াহ'লে আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। এতিয়া আপোনালোকে ডিফেন্স সম্বন্ধে আৰু যদি অধিক তথ্য জানিব বিচাৰে বা এই বিষয়ে পঢ়িব বিচাৰে তেতিয়াহ'লে আপোনালোকে গুগলত ছাৰ্চ কৰিব পাৰে আছাম সেৱা, বা আমি তলত ইয়াৰ লিংকটো দি দিছোঁ। ইয়াৰ জৰিয়তে আপোনালোকে গৈ আমাৰ পৰ্টেলত পাব। ইয়াত পৰ্টেলত ডিফেন্স সম্পৰ্কে বিভিন্ন তথ্য পাতি লগতে ডিফেন্সৰ কুইক জব আপডেট ইয়াত পাব। গতিকে আমাৰ ৱেব পৰ্টেলত যাবলৈ আপোনালোকে নাপাহৰিব। এতিয়া অলপ ৰ'বা, আমি বহুত কথা ডিছকাশ্যন কৰিলোঁ। গতিকে এতিয়া দেখোন ভিডিঅ'টোৰ তলত থকা বুঢ়া আঙুলিটোত টিপি যাবা। এতিয়া তলমুৱাকৈ থকা বুঢ়া আঙুলিটো নহয়, কিন্তু ওপৰমুৱাকৈ থকা বুঢ়া আঙুলিটোহে। লগতে যিমান তোমাৰ বন্ধু আছে ডিফেন্সৰ বিষয়ে অধ্যয়ন কৰি থকা তাহাৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰবা। লগতে যাওঁতে ভগৱানৰ নামত ঘণ্টিটোত কোবে যাবা একবাৰ। ৰ'বা এটা বস্তু পাহৰিয়ে গ'লোঁ ক'বা। তলত যি ৰঙা আখৰ দি লেখা আছে ছাবস্ক্ৰাইব বাটনটো, সেইটো টিপি যাবা। আৰু দেৰি নহয়, ইটাই কৰা, কাৰণ শুভ কামত দেৰি কৰিব নালাগে। ধন্যবাদ।